हेलो फ्रेंड्स मोर चैनेলত आपनालोक सकलोके आदरणी जनाइছো আজি আমি বনাবলৈ লৈছো পনীৰ বাটাৰ মছলা বনাবলৈ আমাক লাগিব পনীৰ 250 গ্ৰাম বাটাৰ আমুল ফ্ৰেছ ক্ৰীম মছলা আমাক লাগিব গৰম মছলা 1 চামুচ জিৰা পাউডাৰ 1 চামুচ আৰু কাশ্মীৰী মিৰ্চ 1 চামুচ গাখীৰ 1 কাপ কস্তুৰী মেথি 1 চামুচ নিমখ অলপমান চেনি দুটা বিলাহী দুটা পিয়াজ আৰু 10-15টা মান কাজু ৰিফাইন তেল অলপ এতিয়া আমি কেৰাহী গৰম হ'বলৈ দি অলপমান তেল দিম ৰিফাইন তেল এতিয়া আমি পনীৰখিনি অলপ ফ্ৰাই কৰি লম পনীৰখিনি অলপ ভজাৰ পিছত প্ৰায় 1-2 মিনিট মান ভজাৰ পিছত আমি পনীৰখিনি কাটি লম আমি বিলাহী পিয়াজ আৰু কাজুৰ এটা পেষ্ট বনাই ললো এই পেষ্টখিনি আমি এতিয়া অলপমান চামুচ গৰম মছলা পাউডাৰ आधा चामच काश्मीरी मिर्च पाउडर और 1 चामच जीरा पाउडर इनी दिने आमी अलप देरी एतिया ग्रेभिखिनि भाजिम पनीरखिनि एड करिम या निमख स्वाद अनुसरि অকমান চেনি দিম না তো অপচনেল হয় দিব পাৰে নিদিব পাৰে 1 চামুচ বাটাৰ 2 চামুচ আমুল ফ্ৰেছ ক্ৰীম এতিয়া আমি ভালদৰে মিক্স কৰি লম ইয়াত আমি 1 কাপ গাখীৰ দিম পানীও দিব পাৰে গাখীৰ দিলে টেষ্টটো অলপ বেছি হয় এতিয়া আমি 1-2 মিনিটৰ কাৰণে উতলিবলৈ দিম অলপ অকমান কস্তুৰী মেথি ইয়াৰ বহুত बहुत धुनिया है যদি আপোনালোকৰ আমাৰ ভিডিওটো চাই ভাল লাগিল তেনে হলে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিন্তু